নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই সৌৰভ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে, কাৰণ মই আজি যাবলৈ ওলাইছোঁ বান্দৰ ৰজা এখন এটা পুখুৰীৰ পাৰলৈ। বহুতৰ মুখত শুনি আছোঁ বোলে সেই বান্দৰ ৰজাই খোৱা পুখুৰীটোত বহুত হীৰা মুকুতা কিবা কিবি উপঙি আছে। গতিকে মই দুটামান লৈ আহোঁ, আপোনালোককো দুটামান দিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আজি ভিডিঅ'টো চোৱাৰ এটা বিশেষ কাৰণ আছে। এতিয়া ব'লক আমি সেই পুখুৰীটোৰ পাৰৰ পৰা আহোঁ। আঙুৰখন খাই আহিলোঁ, এতিয়া মই লগত ল'ব লাগিব এখন কোৰ, কাৰণ ৰজাই খনোৱা পুখুৰীত এতিয়া তাত বা কি ওলাই আপোনালোককতো দেখাব লাগিব, গতিকে খানিব লাগিব। এতিয়া ব'লক মই কোৰখন লৈ ল'লোঁ, এতিয়া যাওঁ আমি সেই বিশেষ পুখুৰীটোৰ পাৰলৈ। মই আহি সেই বিশেষ পুখুৰীটোৰ পাৰ পাই গ'লোহি, কিন্তু আপোনালোকক যেতিয়া প্ৰথম কৈছিলোঁ যে বান্দৰ ৰজাই খন্দা পুখুৰী বুলি, আপোনালোকে হয়তো ভাবিছিল যে বিশেষ এজন ৰজাই খন্দা বুলি, কিন্তু নহয় বন্ধু বান্ধৱীসকল। ইয়াত যিজন মানুহে বাস কৰিছিল সেই মানুহজনৰ এই সমগ্ৰ ফিল্ডখনৰ আশে পাশে হাবিৰ বান্দৰবোৰ আহি বহাৰ বাবে গাঁৱৰ মানুহে তেওঁক বান্দৰ ৰজা বুলি মাতিছিল। বাৰু যে কি নহওক বন্ধু বান্ধৱীসকল, আপোনালোকক পুখুৰীটো দেখাৰ আগতে মই এটা বিশেষ কাম কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকক মই সেই বিশেষ পুখুৰীটো দেখাম, কিন্তু ভিডিঅ'ৰ মাজৰ পৰা আঁতৰি নাযাব, শেষলৈকে ভিডিঅ'টো চাই থাকিব। বন্ধু বান্ধৱীসকলে মোৰ গাঁতটো খানি হৈ গ'ল, যিটো মই খান্দিছিলোঁ। বহুত ঘামি জামি গ'লোঁ, ৰ'দটো বহুত বেছি। এইটো দেখিছেনে বাৰু, এইটো সম্পূৰ্ণ গাঁতটো মই খান্দি ল'লোঁ। এতিয়া দেখাম মই আপোনালোকক সেই বিশেষ পুখুৰীটো, যিটো দেখুৱাম বুলি আপোনালোকক মই ইয়ালৈকে লৈ আহিছিলোঁ। গতিকে এতিয়া চাওক সেই বিশেষ পুখুৰীটো, কাৰণ পুখুৰীটোতনো কি এনে মণিমুকুতা উপঙি আছে। গতিকে আপোনালোকেও এবাৰ চাই লওক, যদি দুটামান লাগে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক দি থৈ আহিম। কিন্তু সেইটো ভুল নকৰিব, নুখুজিব এই মণিমুকুতা। চাই লওক নিজে এবাৰ। এইটোৱে সেই বিশেষ পুখুৰীটো। ইয়াত আপোনালোকে কি দেখিবলৈ পাইছে বন্ধু বান্ধৱীসকল, নিশ্চয় কিবা দেখিবলৈ পাইছে। বহুত টোপোলা টোপলি কিবা কিবি পৰি আছে। মই অলপ আপোনালোকক ডাঙৰকৈ দেখাবলৈ চেষ্টা কৰিম। নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱীসকল। আপোনালোকক যে মই এই পুখুৰীটোৰ পাৰত যে মণিমুকুতা বুলি দেখালোঁ, এয়া কোনো মণিমুকুতা নহয়। এই সকলোবোৰ হ'ল মৰা মুৰ্গীৰ বেমাৰ লাগিছে। গতিকে গাঁৱৰ ৰাইজে কি কৰিছে, নিজৰ বাৰীৰ চুকত অকণমান জেগাৰ অভাৱ তেওঁলোকৰ, সেই অভাৱকণৰ কাৰণে আনি কি কৰিছে, ইয়াত আহি সমাধি দি দিছে সমগ্ৰ মুৰ্গীখিনি। এইটো জানো ভাল কাম কৰিছে বন্ধু বান্ধৱীসকল? এইখন যে আপোনালোকে দেখিছে, এইখন এখন গাঁও। এই গাঁওখনৰ মানুহে দুটা মুৰ্গী বজাৰলৈ নি সপ্তাহটোৰ বজাৰ কৰে, আৰু এই যে বেমাৰী মুৰ্গীখিনি ইয়াত পেলাই দিছে, এই মুৰ্গীখিনি কি কৰিছে আপোনালোকে নিজে ভালদৰে চাই লওক। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। এই যে দেখিছে, এইটোহঁত কুকুৰে পানীৰ পৰা তুলি আনিছে, আৰু এই মুৰ্গীটো নি সেই গাঁওখনৰ তাত যদি পেলাই দিয়ে, সেই সমগ্ৰ মুৰ্গীখিনিৰো বেমাৰ লাগিব। গতিকে এইটো জানো ভাল কাম কৰিছে? অকণমান সময়ৰ অভাৱ তেওঁলোকৰ, অকণমান জেগা নাই তেওঁলোকৰ এই মুৰ্গীখিনি পুতিবৰ বাবে। এই মুৰ্গীখিনি আপোনালোককো মই নমস্কাৰ কৰি জনাইছোঁ। যদি গাঁৱৰ কোনোবা মানুহে এনেকুৱা কাম কৰা দেখে, তেওঁক কৰিবলৈ মানা কৰিব। আৰু যদি তাৰ পাছতো তেওঁ যদি এনে কাম কৰিয়েই থাকে, তেতিয়া আপুনি কি কৰিব, এজন দেশৰ নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰি এনেদৰে এটা গাঁত খান্দিব, গাঁত খান্দি সমগ্ৰ বস্তুখিনি তাত পুতি পেলাব। কাৰণ এইকাৰণেই কৈছোঁ, যাৰ গ'লেই। আমাৰ অসমীয়া মানুহৰ এটা ডাঙৰ প্ৰব্লেম হ'ল কি, যে মোৰ যেতিয়া ধ্বংস হ'ল তোৰো হওক, তোৰনো কিয় উন্নতি হ'ব লাগে। ডাঙৰ প্ৰব্লেম সেইটোৱে অসমীয়া মানুহৰ। আৰু সেইকাৰণে আহি আজি এই পুখুৰীটোৰ পাৰত এই সমগ্ৰ মুৰ্গীখিনি পেলাই দিছে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। প্ৰথমতে মই এই মুৰ্গীকেইটা পুতি লওঁ, যিকেইটা ওপৰত আছে। পানীৰ পৰা বাৰু মই নোতোলাওঁ, কাৰণ পানীৰ পৰা মই এইকাৰণেই নোতোলাওঁগৈ, পানীখিনিও বহুত লেতেৰা, আৰু পানীত যিকেইটা পৰি আছে তাতেই থাকক। যিকেইটা পাৰত পৰি আছে সেই সমগ্ৰ মুৰ্গীকেইটা মই গাঁতত পুতি ল'ম, আৰু আপোনালোকক মই
বিনম্ৰভাৱে হাতযোৰ কৰি কৈছোঁ, এনে কাম আৰু পিছত কেতিয়াও নকৰিব। আৰু যদি আপোনালোকৰ তাতো যদি কাৰোবাক কৰা দেখে কৰিবলৈ মানা কৰক। আৰু মানা কৰাৰ পাছতো যদি তেওঁলোকে কৰিয়েই থাকে কামটো, তেতিয়ানো আৰু আপোনাৰ কৰিবা মোৰ কৰিবলৈ কি আছে। ভিডিঅ'টো যদি ভাল পালে, ভাল নাপালেও বন্ধু বান্ধৱীসকল ভিডিঅ'টো এইকাৰণেই শ্বেয়াৰ কৰি দিয়ক, যাতে এনেধৰণৰ মনোবৃত্তিৰ মানুহবিলাকৰ অকণমান হ'লেও সচেতন হয়। বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কিনাৰতে থকা সেই বেল ঘণ্টাটো টংকেনে বজাই দিব এনেধৰণৰ ভিডিঅ' পাবৰ বাবে। ধন্যবাদ।